নমস্কাৰ বন্ধু বান্ধৱীসকল। গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুৰ পাছত পৰিলক্ষিত হোৱা কেইটামান বিশেষ বিষয় মই আজি আপোনালোকৰ মাজত উপস্থাপন কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব। সৰ্বপ্ৰথমে মই গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আচলতে মোৰ দুখ লাগিছে যে তেখেতৰ মৃত্যুৰ পাছত আমি বাৰু তেখেতৰ আদৰ্শকো হত্যা কৰিব বিচাৰিছোঁ নেকি? এতিয়া কথা হ'ল, এইকেইদিন ছ'চিয়েল মিডিয়া এপসমূহত ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদি সকলোতে মাত্ৰ ৰাজীৱ শদিয়া ককাইদেউৰে ভিডিঅ'। এইসকল ব্যক্তি যিসকলে ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, এইবিলাকত ৰাজীৱ শদিয়া ককাইদেউৰ ভিডিঅ' পোষ্ট কৰা ব্যক্তিসকল ৰাজীৱ শদিয়া ককাইদেউৰ জীৱিত অৱস্থাত থাকোঁতে ক'ত আছিল? নিশ্চয় এইখন অসমতে আছিল। তেতিয়াহ'লে তেওঁ জীৱিত অৱস্থাত কিয় তেনেকুৱা এখন প্লেটফৰ্ম দিয়া হোৱা নাছিল? এইটোৰ উত্তৰ এটাই যে তেখেতৰ লগত টকা নাছিল। কিন্তু এতিয়া সকলোৱে তেখেতৰ আলম লৈ নিজৰ পেজখন নাইবা চেনেলটো জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ এনেধৰণৰ তেখেতৰ ভিডিঅ'বিলাক পোষ্ট কৰিছে। ছ'চিয়েল মিডিয়াত এইবোৰ পোষ্ট কৰাসকলে হয়তো ৰাজীৱ শদিয়া ককাইদেউৰ গান এটাও শুনি পোৱা নাছিল। কিন্তু এতিয়া তেওঁলোকে এনেকুৱা কৰি দেখাব বিচাৰিছে যেন তেওঁলোকে ৰাজীৱ শদিয়া ককাইদেউৰ অবিহনে থাকিবই নোৱাৰিব। তাতে সেইদিনা জুবিন দাই এটা কমেণ্ট দিলে যে ৰাজীৱ শদিয়াক মই চিনি নাপাওঁ। এইষাৰ কথা কৈ যেন জ্বলা জুইত ঘিউহে ঢালিলে। মানে এনেধৰণৰ পোষ্ট কৰাসকলৰ বাবে যেন আৰু উৎসাহ বাঢ়িল। জুবিন দাক এনেদৰে গালি পাৰিব ল'লে যেন তেওঁ মানুহৰ ভিতৰতে নপৰে। কিন্তু গণশিল্পী ৰাজীৱ শদিয়া ককাইদেৱে তেওঁৰ গীতৰ মাজেৰে কেনেধৰণৰ বিপ্লৱৰ সৃষ্টি কৰিব বিচাৰিছিল, তেওঁৰ গীতৰ মাজত কোনসমূহ আদৰ্শ সোমাই আছিল, সেইবিলাক হয়তো এই পোষ্ট কৰাসকলে এতিয়ালৈকে বুজিবলৈ চেষ্টা কৰা নাই। তেওঁ আচলতে গীতৰ মাজেৰে আমাক একতাৰে বান্ধি ৰাখিব চেষ্টা কৰিছিল। তেওঁ গানৰ মাজেৰে কৃষি বিপ্লৱৰ সৃষ্টি কৰিব বিচাৰিছিল। বহিৰাগত বনিয়াৰ পৰা অসমক বচাবলৈ চেষ্টা কৰিছিল। কিন্তু আজি আমি কি কৰি আছোঁ? আমাৰে এজন জাতিৰ ভায়ে ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ বুলি কোৱাৰ লগে লগেই আমি যেন তেখেতৰ ওপৰত জঁপিয়াই পৰিলোঁ। এইটো তেখেতৰ আদৰ্শ নাছিল। অন্যহাতে অসমৰ প্ৰত্যেকখন চহৰৰ ব্যৱসায় বাণিজ্য বিদেশী বনিয়াৰ হাততেই আছে। আৰু আমি কৃষি বিপ্লৱৰ সূচনা কৰাটো বাদেই দিয়ক। এইবিলাক তেখেতৰ আদৰ্শ নাছিল। যদি সঁচাই আপোনালোকে গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউক অন্তৰৰ পৰা ভাল পাইছিল, তেতিয়াহ'লে তেখেতৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ আদৰ্শক আমি হত্যা কৰিলে নহ'ব। নিজৰ জাতিৰ ভাইৰ লগতে যুদ্ধত অৱতীৰ্ণ হ'লে নহ'ব। জুবিন দাই ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপায়, নালাগে। কি জুবিন দাই চিনি পালে ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজলৈ ঘূৰি আহিব নেকি? ৰাজীৱ শদিয়া ককাইদেউক সকলোৱে চিনি পায়। এনেয়ে তেখেতক ভাল পাওঁ বুলি কৈ তেখেতৰ বিদেহী আত্মাক উপলুঙা নকৰিব। আমি সকলোৱে এক হ'ব লাগিব। আমি সকলোৱে মিলিজুলি তেখেতৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। জয় আই অসম।